নমস্কাৰ পৱন স্পিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। ইতিমধ্যে পৱন স্পিউ চেনেলৰ জৰিয়তে আমি বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰি আছো। চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিলো, বৃত্তৰ বিষয়ে আলোচনা কৰিলো, সংখ্যা তত্ত্বৰ বিষয়ে আলোচনা কৰিলো। আমি প্ৰাথমিক জ্ঞানখিনি ইতিমধ্যে দি আহিছো। ইয়াৰ পিছত আমি অংকলৈ যাম, অনুশীলনী কৰিম। তাৰ আগতে আৰু কিছু আলোচনা আছে। সেই আলোচনাখিনি কৰি লোৱাটো প্ৰথমে যুক্তিসংগত বুলি ভাবি আজি আমি আগবঢ়াইছো ত্ৰিভুজৰ ওপৰত আলোচনা। ত্ৰিভুজ, সকলো ছাত্ৰ ছাত্ৰীয়ে ত্ৰিভুজ দেখিছে। ট্ৰায়াঙ্গল, তিনিটা ৰেখাখণ্ডৰে আগুৰা সমতলিক চিত্ৰক আমি কি বুলি কৈছো? ত্ৰিভুজ বুলি কৈছো। ত্ৰিভুজ আচলতে এটা বহুভুজ, তাৰ তিনিটা বাহু থাকে। আচলতে ত্ৰিভুজক আমি বহুভুজৰ আটাইতকৈ সৰু ৰূপটো বুলি ক'ব পাৰোঁ। চতুৰ্ভুজ যেনেকৈ আমাৰ চাৰিটা বাহু আছিলে, ত্ৰিভুজত তেনেকৈ আমাৰ তিনিটা বাহু আছে। বিভিন্ন ধৰণৰ আমি ত্ৰিভুজ পাওঁ। আমি চিত্ৰ কিছুমান দিছোঁ, তোমালোকে মন কৰিবা কেনেকুৱা কেনেকুৱা ধৰণৰ ত্ৰিভুজ পাব পাৰা। যিকোনো ধৰণৰ ত্ৰিভুজ হ'ব পাৰে, তিনিটা বাহু থাকিলে আমাৰ কথাটো হ'ব। ত্ৰিভুজ এটাৰ আমাৰ ৰেখাখণ্ডত তিনিডাল লগ লাগি ত্ৰিভুজটো গঠন হয়। এই ৰেখাখণ্ড তিনিডালক কোৱা হয় বাহু, ছাইড। আৰু ত্ৰিভুজ এটাৰ দুটা বাহু মিলিত হোৱা বিন্দুটোক আমি শীৰ্ষবিন্দু বুলি কওঁ, ভাৰ্টেক্স বুলি কওঁ। ত্ৰিভুজ এটাৰ প্ৰতিটো শীৰ্ষবিন্দু বাহু দুটাই এটা কোণ উৎপন্ন কৰে, এংগুল। এই তিনিটা অংশ থাকে ত্ৰিভুজ এটাত। তিনিটা বাহু, তিনিটা শীৰ্ষবিন্দু আৰু তিনিটা কোণ থাকে। ধৰি লওঁ আমি এ বি চি এটা ত্ৰিভুজ। এ বি চি ত্ৰিভুজটোত আমাৰ এ, বি আৰু চি তিনিটা শীৰ্ষবিন্দু হ'ব। এ বি, বি চি, এ চি তিনিটা বাহু আৰু এংগুল বি এ চি, এংগুল এ বি চি আৰু এংগুল এ চি বি, এই তিনিটা হ'ব আমাৰ কোণ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে মন কৰিলে। এতিয়া আমি আহিলোঁ ত্ৰিভুজৰ প্ৰকাৰ, টাইপছ অফ ট্ৰায়াঙ্গলছ। কেনেকুৱা প্ৰকাৰৰ আমি ত্ৰিভুজ পাওঁ। ত্ৰিভুজৰ আচলতে দুটা ধৰণে ভাগ কৰা হয়, বাহু হিচাপে আৰু কোণ হিচাপে। বাহু অনুসৰি আমি ত্ৰিভুজক তিনি প্ৰকাৰ হ'ব: সমবাহু ত্ৰিভুজ, ইকুইলেটাৰেল ট্ৰায়াঙ্গল, সমদ্বিবাহু ত্ৰিভুজ, আইচ'চেলেছ ট্ৰায়াঙ্গল, আৰু বিষমবাহু ত্ৰিভুজ, স্কেলেন ট্ৰায়াঙ্গল। এই তিনি প্ৰকাৰৰ ত্ৰিভুজ পাওঁ বাহুৰ ওপৰত ভিত্তি কৰি, বাহুৰ জোখৰ ওপৰত ভিত্তি কৰি। তেনেদৰে আমি কোণৰ ওপৰত ভিত্তি কৰিও ত্ৰিভুজ পাম। প্ৰথমতে আমি বাহুৰ ওপৰত ভিত্তি কৰি পোৱা ত্ৰিভুজ কেইটা বিষয়ে ক'ব বিচাৰিছোঁ। প্ৰথম আহিলে সমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ তিনিওটা বাহু পৰস্পৰ সমান, তেনে ত্ৰিভুজক সমবাহু ত্ৰিভুজ বুলি কোৱা হয়। সম মানে সমান, সমান বাহু। ত্ৰিভুজৰ যিহেতু তিনিটা বাহু থাকে, গতিকে তিনিটা বাহুৱেই সমান হ'ব সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত। ইয়াৰ পিছত আহিম আমি সমদ্বিবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ দুটা বাহু, দ্বি মানে দুটা, সমদ্বি সমান দুটা কি বাহু, গতিকে আমি যি ত্ৰিভুজৰ দুটা বাহু পৰস্পৰ সমান, তেনে ত্ৰিভুজক আমি কি বুলি ক'ম? সমদ্বিবাহু ত্ৰিভুজ বুলি ক'ম। দ্বি মানে দুটা, সেইকাৰণে আগতে আমাৰ সমবাহু বুলি কৈছিলোঁ, তিনিওটা বাহু সমান আছিলে, ইয়াত সমদ্বি বুলি ক'লোঁ, মানে দ্বি মানে দুটা, সমদ্বিবাহু ত্ৰিভুজ। ইয়াৰ পিছত আহিলে বিষমবাহু ত্ৰিভুজ। যি ত্ৰিভুজৰ প্ৰতিটো বাহুৰ জোখ বেলেগ বেলেগ, বিষম, বেলেগ বেলেগ, তেনে ত্ৰিভুজক আমি বিষমবাহু ত্ৰিভুজ বুলি ক'ম। ত্ৰিভুজ আমাৰ বাহু হিচাপে তিনি প্ৰকাৰ পালোঁ: সমবাহু, সমদ্বিবাহু, বিষমবাহু। আমাৰ নামটোতে তাৰ সংজ্ঞাটো লুকাই থাকে। ছাত্ৰ ছাত্ৰীসকলে অকণমান মন কৰিলে কথাটো ধৰিব পাৰিবা। ঠিক তেনেদৰে আমি কোণৰ ওপৰত ভিত্তি কৰি ত্ৰিভুজ তিনি প্ৰকাৰৰ পাওঁ: সূক্ষ্মকোণী ত্ৰিভুজ, একুইট এংগুল ট্ৰায়াঙ্গল, সমকোণী ত্ৰিভুজ, ৰাইট এংগুল ট্ৰায়াঙ্গল, আৰু স্থূল বা বৃহৎ কোণী ত্ৰিভুজ, অবটিউজ এংগুল ট্ৰায়াঙ্গল। এই তিনি প্ৰকাৰৰ। এতিয়া আহিছোঁ আমি সূক্ষ্মকোণী ত্ৰিভুজটো কি তাৰ কথা বুজিবলৈ।
যি ত্ৰিভুজৰ প্ৰতিটো কোণেই সূক্ষ্ম কোণ, সূক্ষ্ম মানে 90 ডিগ্ৰীতকৈ সৰু কোণ। ত্ৰিভুজৰ তিনিটা কোণ থাকে, তিনিওটা কোণেই 90 ডিগ্ৰীতকৈ সৰু, অৰ্থাৎ সূক্ষ্ম কোণ। তেনে ত্ৰিভুজৰ আমি সূক্ষ্মকোণী ত্ৰিভুজ বুলি কওঁ। ঠিক তেনেদৰে সমকোণী ত্ৰিভুজ হৈছে যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী। ত্ৰিভুজৰ তিনিটা কোণ থাকে, তাৰ এটা কোণ 90 ডিগ্ৰী হ'লেই ত্ৰিভুজটোক আমি কি বুলি ক'ম? সমকোণ। সমকোণ মানে 90 ডিগ্ৰী কোণ, সমকোণ বা 90 ডিগ্ৰী। যি ত্ৰিভুজৰ এটা কোণ 90 ডিগ্ৰী, সেই ত্ৰিভুজেই হৈছে সমকোণী ত্ৰিভুজ। ইয়াৰ পিছত আহিলোঁ আমি স্থূল বা বৃহৎকোণী ত্ৰিভুজ। স্থূল মানে ডাঙৰ, 90 ডিগ্ৰীতকৈ ডাঙৰ কোণক আমি স্থূল কোণ বুলি কৈছিলোঁ। কোণৰ সংজ্ঞা এই কথাটো তোমালোকে জানা। যি ত্ৰিভুজৰ এটা কোণ স্থূল কোণ, অৰ্থাৎ এটা কোণৰ মাপ 90 ডিগ্ৰীতকৈ বেছি, তাকে আমি স্থূলকোণী ত্ৰিভুজ বুলি কওঁ। এনেদৰে আমি কোণৰ ওপৰত ভিত্তি কৰিও তিনি প্ৰকাৰৰ ত্ৰিভুজ পাওঁ: সূক্ষ্মকোণী, সমকোণী আৰু স্থূলকোণী। তেনেদৰে আমাৰ ত্ৰিভুজৰ লগত জড়িত আৰু আনুষংগিক কিছুমান কথা ইয়াৰ লগতে আমি আলোচনা কৰি যোৱাটো ভাল। ত্ৰিভুজৰ লগত জড়িত আনুষংগিক কিছুমান সংজ্ঞা। প্ৰথমতে আহিলোঁ ত্ৰিভুজৰ মধ্যমানো কি? মেডিয়ানছ অফ এ ট্ৰায়েংগল। ত্ৰিভুজৰ এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত এটা বাহু পাম, তাৰ মধ্যবিন্দুলৈ যিডাল ৰেখা টানিম সেইডালেই হ'ব ত্ৰিভুজটোৰ মধ্যমা। এটা ত্ৰিভুজত এডালি মধ্যমা নাথাকে, যেটা শীৰ্ষকোণ থাকে সিমানটা আমাৰ মধ্যমা থাকিব, সিমানডাল মধ্যমা থাকিব। যিহেতু তিনিটা শীৰ্ষকোণ থাকে, গতিকে তিনিটাৰ পৰা তাৰ বিপৰীত বাহুলৈ তিনিডাল আমি কি পাম? মধ্যমা পাম। এতিয়া মধ্যমাৰ লগত জড়িত এটা সংজ্ঞা ভৰকেন্দ্ৰ, চেণ্ট্ৰইড। ত্ৰিভুজৰ তিনিডাল মধ্যমা থাকে, সেই মধ্যমা তিনিডালে যিটো বিন্দুতে কটাকটি কৰে, ত্ৰিভুজটোৰ ভিতৰত যিটো বিন্দুত কটাকটি কৰিব সেইটোকে আমি ভৰকেন্দ্ৰ বুলি কওঁ। ভৰকেন্দ্ৰ এটাই আমাৰ প্ৰতিডাল মধ্যমাকে এটা অনুপাতত বিভক্ত কৰে। সেই অনুপাতটো হৈছে 2:1 অনুপাত। অন্তৰ্বিভক্ত মানে ভিতৰি ভিতৰি ভাগ কৰে। ইয়াৰ পিছত আহিম ত্ৰিভুজৰ উন্নতি, এল্টিটিউড অফ এ ট্ৰায়েংগল। আমাৰ মধ্যমাৰ দৰে শীৰ্ষবিন্দুৰ পৰা, ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ আমি যিডাল আগত মধ্যবিন্দুলৈ ৰেখাডাল সংযোগ কৰিছিলোঁ, ইয়াত আমি কি কৰিম? বিপৰীত বাহুলৈ এডাল লম্ব টানিম। কোনো এটা শীৰ্ষবিন্দুৰ পৰা তাৰ বিপৰীত বাহুলৈ যিডাল লম্ব টানিম সেই লম্বডালেই হৈছে উন্নতি। মধ্যমাৰ ধৰণে আমাৰ ত্ৰিভুজ এটাত উন্নতিও তিনিডাল থাকিব। ইয়াৰ উন্নতিৰ লগত জড়িত এটা সংজ্ঞা হৈছে পাদিক কেন্দ্ৰ, অৰ্থ চেণ্টাৰ। ত্ৰিভুজ এটাৰ তিনিডাল উন্নতি থাকিব। এই তিনিডাল উন্নতিয়ে যিটো বিন্দুত কটাকটি কৰিব, ত্ৰিভুজটোৰ ভিতৰত কোনোবা এটা বিন্দুত কটাকটি কৰিব, সেই বিন্দুটোৱে হ'ব যিটো ত্ৰিভুজৰ উন্নতি টানিছিলোঁ সেই ত্ৰিভুজটোৰ পাদিক কেন্দ্ৰ। আমাৰ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণৰ যিটো শীৰ্ষবিন্দু সেইটোকে আমি পাদিক কেন্দ্ৰ বুলি কওঁ। ঠিক তেনেদৰে আমাৰ ত্ৰিভুজৰ বাহু তিনিটাৰ ওপৰত আমি লম্ব টানিব পাৰোঁ। লম্ব সমদ্বিখণ্ডক যদি টানো, প্ৰত্যেকটো ত্ৰিভুজৰ বাহুকেইটাৰ লম্ব সমদ্বিখণ্ডক মানে পাৰপেণ্ডিকুলাৰ বাইচেক্টৰ অফ দি চাইড অফ এ ট্ৰায়েংগল। কোনো এটা ত্ৰিভুজৰ প্ৰত্যেকটো বাহুৰ ওপৰত আমি লম্বভাৱে এটা ৰেখা টানিব পাৰোঁ। সেই ৰেখাডাল কেনেকুৱাকৈ? মধ্যবিন্দুটোৱে, প্ৰত্যেকটো বাহুৰ মধ্যবিন্দুটোৰে টনা যিডাল লম্ব সেইডালেই হৈছে লম্ব সমদ্বিখণ্ডক। তাৰমানে লম্ব আৰু সমভাৱে ভাগ কৰা ৰেখাডাল লম্ব সমদ্বিখণ্ডক। এই লম্ব সমদ্বিখণ্ডকৰ লগত জড়িত এটা সংজ্ঞা হৈছে পৰিকেন্দ্ৰ, চাৰ্কাম চেণ্টাৰ। ত্ৰিভুজৰ তিনিটা বাহুৰ লম্ব সমদ্বিখণ্ডক কেইডালৰ যিটো ছেদবিন্দু তাকে আমি পৰিকেন্দ্ৰ বুলি কওঁ। ত্ৰিভুজৰ পৰিকেন্দ্ৰ ইয়াৰ শীৰ্ষবিন্দুবোৰৰ পৰা কিন্তু সমদূৰৱৰ্তী হয়। শীৰ্ষবিন্দুৰ পৰা যদি সেই পৰিকেন্দ্ৰটোৰ দূৰত্ব আমি উলিয়াওঁ, সেই দূৰত্বটো সমান হ'ব। গতিকে আমাৰ পৰিকেন্দ্ৰটো কেন্দ্ৰ হিচাপে লৈ ত্ৰিভুজ এটাৰ শীৰ্ষবিন্দু কেইটাৰ মাজেৰে এটা বৃত্ত টানিব পাৰোঁ।
অংকন কৰিব পাৰোঁ সেই যিটো বৃত্ত অংকন কৰিব পাৰোঁ সেই বৃত্তটোকে আমি পৰিবৃত্ত বুলি কওঁ সাৰ্কাম সাৰ্কেল বেলেগৰ ক্ষেত্ৰত নোৱাৰোঁ কিন্তু আমাৰ পৰিকেন্দ্ৰৰ পৰা শীৰ্ষবিন্দুবোৰ সমদূৰত্বত হোৱাৰ কাৰণে আমাৰ পৰিকেন্দ্ৰটো কেন্দ্ৰ হিচাপে লৈ সেই পৰিকেন্দ্ৰটোৰ পৰা শীৰ্ষবিন্দুৰ দৈৰ্ঘ্যকেইটা সমান হোৱাকৈ এটা বৃত্ত উৎপন্ন কৰিব পাৰোঁ ইয়াৰ পিছত আহিলোঁ ত্ৰিভুজৰ কোণৰ সমদ্বিখণ্ড এংগুল বাইচেক্টৰ অফ এ ট্ৰাইংগল বাইচেক্টৰ মানে সমানে দুভাগ কৰা ৰেখা যিডাল ৰেখাখণ্ডই ত্ৰিভুজৰ কোনো এটা কোণক সমদ্বিখণ্ডিত কৰি কোণটোৰ বিপৰীত বাহুত ছেদ কৰে কোণ এটাক সমদ্বিখণ্ডিত কৰা ৰেখাডালে আমাৰ বিপৰীত বাহুটোক ছেদ কৰিব পাৰে ছেদ কৰি যোৱা যিডাল ৰেখা হ'ব সেইডালেই হৈছে আমাৰ কোণৰ সমদ্বিখণ্ড কোণৰ সমদ্বিখণ্ডকো আমাৰ তিনিডাল থাকিব ত্ৰিভুজৰ কোণবোৰৰ অন্তঃসমদ্বিখণ্ড তিনিডাল যিটো বিন্দুত মিলিত হ'ব তাক আমি আকৌ অন্তঃকেন্দ্ৰ বুলি কওঁ আগৰ দৰে ত্ৰিভুজৰ অন্তঃকেন্দ্ৰ ইয়াৰ বাহুবোৰৰ পৰা সমদূৰৱৰ্তী এইটো কথা আগৰটোতকৈ অকণমান বেলেগ পৰিকেন্দ্ৰটোত আছিলে আমাৰ পৰিকেন্দ্ৰটোৰ পৰা শীৰ্ষ বিন্দুবোৰ সমদূৰৱৰ্তী ইয়াৰ এতিয়া বাহুবোৰহে সমদূৰৱৰ্তী ইয়াৰ অৰ্থ হৈছে অন্তঃকেন্দ্ৰটোৰ পৰা আমাৰ বাহুৰ যিটো দূৰত্ব সেই দূৰত্বক ব্যাসাৰ্ধ হিচাপে লৈ অন্তঃকেন্দ্ৰটোক কেন্দ্ৰ হিচাপে লৈ আমি যদি এটা বৃত্ত অংকন কৰোঁ বৃত্তটোৱে ত্ৰিভুজটোক স্পৰ্শ কৰি যাব সেই যিটো ত্ৰিভুজ হ'ব সেই ত্ৰিভুজটোৰ কাৰণে যিটো বৃত্তই আমাৰ বাহুকেইডাল স্পৰ্শ কৰি যাব সেইটো হ'ব অন্তবৃত্ত বুলি কওঁ তাক আমি ইনচাৰ্কল বুলি কৈছোঁ ইংৰাজীত কওঁতে আমি ইনচাৰ্কল বুলি ক'লোঁ আমাৰ এইখিনি সংজ্ঞা অতি প্ৰয়োজন ত্ৰিভুজৰ লগত জড়িত সংজ্ঞা এইখিনি সংজ্ঞা আমি নাজানিলে ত্ৰিভুজ পঢ়াটো আমাৰ সফল কাম হৈ নুঠে আমাৰ আৰু এটা মন কৰিবলগীয়া কথা আছে সমবাহু ত্ৰিভুজৰ ক্ষেত্ৰত ভৰকেন্দ্ৰ পাদিকেন্দ্ৰ পৰিকেন্দ্ৰ অন্তঃকেন্দ্ৰ একেটাই হয় ঠিক তেনেদৰে সমদ্বিবাহু ত্ৰিভুজৰ ভৰকেন্দ্ৰ পাদিকেন্দ্ৰ পৰিকেন্দ্ৰ আৰু অন্তঃকেন্দ্ৰ এই গোটেইবোৰ ভূমিৰ ওপৰত যিডাল উন্নতি আমি টানো তাতে অৱস্থিত গতিকে এইখিনিয়ে আছিলে ত্ৰিভুজ সম্পৰ্কীয় থুলমূল ধাৰণা এইখিনি মনত ৰাখিবলৈ গতিকে আজিলৈ এইখিনিকে ক'লোঁ এইখিনিকে আমি আলোচনা কৰিলোঁ ইয়াৰ পিছত আমি গণিতৰ বিভিন্ন অনুশীলনীলৈ যাম অংক কৰিম ইয়াকে কৈ আজিলৈ ইয়াৰ আলোচনা সামৰণি মাৰিছোঁ আৰু ইয়াৰ পিছৰ পৰা আমি গণিতৰ অনুশীলনী লওঁ অংক কৰিম সকলো সাজু হ'বা সহযোগিতা কৰাৰ বাবে ধন্যবাদ